নমস্কাৰ, আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। আৰু এইফালে আইতাই মই পিঠা খুন্দি আছোঁ বৰা চাউলৰ তিল পিঠা পুৰিবৰ কাৰণে। আইতাই ঢেঁকী দিছে আৰু মই চালিছোঁ আৰু ৰাতিলৈ তিল পিঠা পুৰিব লাগিব। আৰু আপোনালোকৰ ঘৰত খুন্দিছেনে বাৰু? খুন্দিছে চাগে, নিশ্চয় বনাইছেও নহয় জানো? তো আজি আমাৰ খুন্দিছোঁ, বনাম আৰু। আৰু এইফালে মই পিঠা পুৰি আছোঁ। মই আগতে পিঠা পুৰিব জনা নাছিলোঁ, ইয়াত আহিহে জানিছোঁ বাৰু, শিকিছোঁ। তিল পিঠা পুৰিবৰ কাৰণে অঙঠা জুই হ'ব লাগে, তেতিয়া মানে বেছি ভালকৈ উঠে আৰু পুৰিবলৈও ভাল হয়, কষ্ট নহয় পুৰিবৰ কাৰণে। পিঠাটো ধুনীয়াকৈ উঠিছে বাৰু। আৰু আজি ইমানখিনি পিঠা পুৰিলোঁ আৰু তাৰ পাছতে মিঠৈ কেইটামান বনালোঁ, বেছিকেইটা নহয়, কেইটামান বনালোঁ আৰু।